নমস্কাৰ বন্ধুসকল আপোনালোক সকলোকে পুনৰবাৰ আন্তৰিকতাৰ চেনেলটোলৈ স্বাগতম অভিনন্দন জনাইছো মই ত্ৰিবেণী আৰু আপোনালোকে চাই আছে ত্ৰিবেণী ডায়েৰী বন্ধুসকল আপোনালোকে ভগৱানৰ ওপৰত বিশ্বাস কৰেনে এটা নেদেখা শক্তিয়ে আমাক সকলোকে পৰিচালিত কৰি আছে সেই শক্তিটোক কোনোবাই হয়তো ভগৱান বুলি কৈছে কোনোবাই হয়তো আল্লাহ বুলি কৈছে কোনোবাই হয়তো গড বুলি কৈছে কিন্তু শক্তি সেই এটাই তাৰ ৰূপ বেলেগ বেলেগ আমাৰ হিন্দু ধৰ্মত 33 কোটি দেৱী দেৱতা আছে তাৰে মাজত দুজন দেৱ আছে এনেকুৱা যি সকলো দেৱ দেৱীয়ে তেওঁলোকক আশীৰ্বাদ দিবলৈ বাধ্য হৈ গল তেওঁলোকৰ জীৱনত ঘটা এটা ঘটনাৰ কাৰণে সেই দুজন কোন জানেনে সেই দুজন দেৱতা হৈছে ভগৱান শ্ৰী গণেশ যাক বিঘ্নহৰ্তা বুলি কোৱা হয় আৰু ভগৱান হনুমান যাক সংকট মোচন বুলি কোৱা হয় আজি আপোনালোকক সংকট মোচন শ্ৰী ভগৱান হনুমানৰ চালিসাখন অসমীয়াত মই মোৰ মুখেৰে আপোনালোকক শুনাবলৈ চেষ্টা কৰিম ভগৱান হনুমানৰ নাম ললে আমাৰ জীৱনৰ পৰা সংকটবোৰ নাইকিয়া হয় সংকট ৰোগ আপোনাৰ বিদ্যাত উন্নতি বুদ্ধিত উন্নতি ভূত পিশাচৰ বাধা এইবিলাক যিবিলাক নেদেখা এটা নাকাৰাত্মক শক্তিও আছে যত পজিটিভ থাকে তাত নেগেটিভও থাকে জানে এটা বাল্ব জ্বলিবৰ কাৰণে পজিটিভ নেগেটিভ দুইটা লাগে তেনেকৈ আমাৰ পৃথিৱীখন চলি থাকিবৰ কাৰণেও পজিটিভ নেগেটিভ দুইটাই লাগে আমাৰ ইয়াত কিছুমান ভাল শক্তিও আছে বেয়া শক্তিও আছে এই বেয়া শক্তিবিলাকক দমন কৰিব পাৰেও ভগৱান শ্ৰী হনুমানে তেনেহলে ভগৱান হনুমানৰ আপোনাৰ জীৱনত যদি তেওঁৰ আশীৰ্বাদ আহি যায় তেনেহলে আপুনি ভাবিব নোৱাৰে আপোনাৰ লাইফটো চেঞ্জ হৈ যাব আগৰ পৰা আপুনি যাক মানি আছে তেওঁকেই মানি থাকক কিন্তু ভগৱান হনুমানকো যদি আপুনি অকণমান হৃদয়ত ঠাই দিব পাৰে তেনেহলে আপুনি নিজে ধন্য হৈ পৰিব তেন্তে আহক হনুমান চালিসাখন শুনাবলৈ মই চেষ্টা কৰোঁ জয় জয় হনুমান জ্ঞানগুণবন্ত কপি শিৰোমণি তিনি লোকপ্ৰকাশন্ত মহাবলবন্ত যাৰ নাম ৰামদূত পৱন নন্দন জিতু অঞ্জনাৰ সূত সৌৰ্য বীৰ্যশালী মহাবীৰ বজৰংগী দুৰ্মতি নাশক সাধু সুমতিৰ সংগী কনক বৰণ দেশ সুশোভিত বেশ কৰ্ণত কুণ্ডল লুলে আকুঞ্চিত কেশ কৰযুগল অতধৈৰ্য বজ্ৰবিৰজিত কান্ধত বিৰাজে নৱগুণ উপবিত কেশৰী নন্দন বীৰ শংকৰৰ সূত প্ৰচণ্ড প্ৰতাপ যাৰ জগত বন্দিত পৰম চতুৰ্ধীৰ বিদ্যাত পাৰ্গত ৰামকাজ কৰিতে আকুল যাৰ চিত্ত প্ৰভুৰ চৰিত্ৰ শুনা শ্ৰৱণ ৰসিক হিয়ে ধৰি শ্ৰীৰাম লক্ষ্মণ জানকীক সীতাক দেখাইলা বীৰ আতি সূক্ষ্ম ৰূপ লংকাক দহিলা ধৰি বিকট স্বৰূপ অসুৰ সংহাৰ কালে ৰূপ ভয়ংকৰ দেখাব শ্ৰীৰাম চৰণ কিংকৰ বিশল্য কৰ্ণী আনি লক্ষ্মণত জীয়াইলা মহাপ্ৰেম ভাৱে ৰামে আঁকোৱালি লৈলা ৰঘুপতি তোমাৰ বখানি গুণ গান বুলিলা তোমাক ভাই ভৰত সমান সহস্ৰ বয়ন তজু গুণগণ গাৱে এহি বুলি শ্ৰীপতি কণ্ঠতে লগাৱে ব্ৰহ্মমনু সনকাদি নাৰদ মহন্ত শাৰদা গোসানী নাগ গুণগান গান্ত সমন কুবেৰ দিগ পাল সিদ্ধ গণ কবিবেদ বিদ কৰে তোমাৰ কীৰ্তন পূৰ্বে উপকাৰ কৰি আশা সুগিব ক ৰামৰ প্ৰসাদে পাইলা বিপতি পদক তোমাৰ মন্ত্ৰণা পাই বিভীষণ সন্ত পৰম পদক পাইলা জগতে জানন্ত আছিলন্ত সূৰ্য যুগ সহস্ৰ জন সুমধুৰ ফল মানি কৰিলা ভক্ষণ প্ৰভুৰ অংগুৰি খানি মুখে তুলি লৈলা আত্মীয় পখায়ে সাগৰত জাম্প দিলা সংসাৰ যতকাজ পৰম দুৰ্গম তজু অনুগ্ৰহে হৈ সকলো সুগম ৰামৰ দুৱাৰে বহি আজ্ঞাক পালিলা প্ৰভুৰ নামক দিবা ৰাতি জপিলা ভয় বিনাশনত তুমি শত্ৰু সংহাৰন্ত শৰণাগতক সদা ৰাখা মহাসন্ত তজু কথা কতে কাম্পে চৰাচৰ যত নকৰা প্ৰকাশ তেজ তুমি মহাশান্ত অসুৰ ৰাক্ষস পুত পিশাচ দুৰ্জন নিকট নাহিকে কৰিলে তোমাৰ কীৰ্তন ৰোগশোক বিনাশন বিপদ ভঞ্জন দৰিদ্ৰ নাশন তুমি ভয় নিবাৰণ কায়মনু বাক্য যিটো লয় শৰণ কৰাদেৱ হনুমন্ত সংকট মোচন সৰ্বদেৱ শিৰোমণি তপোধন ৰাম তান আজ্ঞা পালি তুমি কৰা সৰ্বকাম যাৰ জীৱা মনোৰথ সিদ্ধি হয় তাৰ একমনে উচ্চাৰিয়া নামক তোমাৰ চৰিত্ৰ চাৰি যুগে প্ৰকাশ হয় তুমি কৃপা সিন্ধু সন্ত সাধুৰ আশ্ৰয় দুষ্ট সদ অধমী দাম্ভিকজন নাশী ভক্ত সাধু জনক ৰাখিয়া ফুৰা আশী তুমি বীৰ অস্তকিদি নৱনিধি দাতা কৃপাই দিলন্ত যিটো বৰাই সীতা ৰাম নাম পৰম অমৃত ৰসময় গলা সত্য সত্য তুমি তাহাতে বৃকয় তোমাৰ চৈত্য গায় ৰামক পায় জনমে জনমে তাৰ দুখৰ নিবৰ্তয় অন্তৰকালে হোৱা নিবাস বৈকুণ্ঠত শৰীৰ ভকতৰূপে থাকয় পাশত আনক নভজি যিটো হনুক ভজয় পৰমানন্দ সিটো অৱশ্যে পায় হনুমন্ত বীৰক সুমৰে যিটো জন যত বিমংগল তাৰ হয় মোচন জয় জয় জয়তি গোসাই হনুমান কৰা কৃপা গুৰুদেৱ দিয়া বৰদান হনুমান স্তুত শতবাৰ ভক্তি ভাৱে যিটো পঢ়ে মুকুতি পদক সুখ পাৱে হয় পুৰুষ হৃদয় ৰকিক সুজান গৈশ্বৰ মহাদেৱ সাক্ষাতে প্ৰমাণ কহয় তুলসীদাসে শৰীৰ কীৰ্তন হৃদিস্থিত হোৱা প্ৰভু থাকা নিৰন্তৰ জয় হনুমান জয় হনুমান জয় হনুমান জয় শ্ৰীৰাম জয় সংকট মোচন মহাবলী হনুমান জয় হনুমান জয় হনুমান জয় হনুমান
আপোনালোকক শুনালোঁ হনুমান চালিচাখন এটা হেৰিতে মাতা গৈছে ক'ৰবাত হয়তো প্ৰনাউন্সিয়েশ্যন অকণ ভুলো হৈ যাব পাৰে ক্ষমা কৰিব যিমান পাৰোঁ শুদ্ধকৈ গাবলৈ চেষ্টা কৰিছোঁ আমি যেতিয়া হনুমান চালিচাখন মাতোঁ মুখস্থ হনুমান চালিচা বুলিয়ে নহয় যিকোনো মন্ত্ৰ পাঠ কৰোঁ ভগৱানৰ নাম লওঁ তেতিয়া মুখস্থ মাতা দিয়াৰ মাতিব নালাগে একদম অনুভৱ কৰিব লাগে ভিতৰৰ পৰা অনুভৱ কৰিব লাগে ফিল কৰিব লাগে যেতিয়া তেওঁৰ কাহিনীখিনি কৈ থাকোঁ এনেকুৱা ফিল কৰিব লাগে যে আপোনাৰ চকুত সেইটো ঘটি আছে আপোনাৰ সন্মুখত তাত সোমাই পৰিব লাগে অকল হেয়া বুলিয়ে নহয় আমি যেতিয়া যিটো কাম কৰোঁ সেইটো কামত যদি নিজক একদম সোমাই দিব পাৰোঁ ডিপলি তেনেহ'লে প্ৰতিটো কামেই মানে ছাকচেছ লাভ কৰে যদি আমি এনেকৈ মন্ত্ৰ পাঠ কৰোঁতেও আমি সোমাই যাব পাৰোঁ ভগৱানক একদম এক মনে এক চিতে মানে তেওঁ ওচৰত সমৰ্পণ কৰিব পাৰোঁ নিজক তেতিয়াহ'লে তেওঁৰ আশীৰ্বাদ কেলৈ নাপাম বাৰু কওকচোন গতিকে আপোনালোকক হনুমান চালিচাখন শুনালোঁ আৰু ইয়াৰ পাছতো আৰু অন্যান্য কিবাকিবি শুনাম মই আপোনালোকক মই মোৰ জীৱনত যিবোৰ কৰোঁ যিবোৰ বিশ্বাস কৰোঁ সেয়া লাগিলে কিবা আয়ুৰ্বেদিক কিবা এটা সৰু কথাই নহওক কেলৈ বা মোৰ নিজৰ দুটা এটা কবিতাই নহওক কেলৈ বা মই জ্যোতিষো মানো মই বাস্তুশাস্ত্ৰও মানো মই অংকশাস্ত্ৰও মানো গোটেইখিনিয়ে মই ভাল পাওঁ মই যিবোৰ নিজৰ জীৱনত এপ্লাই কৰোঁ কৰি পেলাই ভাল ফল পাইছোঁ সেইবিলাক সৰু সৰু বহুত ডাঙৰ নহয় কাৰণ মই প্ৰফেচনেল নহয় গতিকে মই নিজৰ জীৱনত যিবোৰ মানো মই বিশ্বাস কৰোঁ আৰু কিবাকিবি ভাবি চিন্তি চাইণ্টিফিক পালে তাৰপিছতহে মই হেৰি কৰোঁ এনেই নকৰোঁ ঠিক আছে গতিকে সেইখিনি আপোনালোকৰ মাজত আনিবলৈ চেষ্টা কৰিম আপোনালোকেও যদি মোক সহায় সহযোগ আগবঢ়ায় যদি আপোনালোকেও ভিডিঅ'বিলাক চাই লাইক কৰে শ্বেয়াৰ কৰে লগতে যদি চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈও অনুৰোধ জনাইছোঁ আৰু ছাবস্ক্ৰাইব কৰোঁতে বেলটো টিপি থ'ব যাতে আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে নটিফিকেশ্যন পাই থাকে তেনে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে জনাইছোঁ ধন্যবাদ সদায় নিজৰ যত্ন ল'ব পৰমাত্মাই সকলোৰে মংগল কৰক আজিলৈ আহিছোঁ নমস্কাৰ